হাই গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, উঠিয়ে ব্ৰাছ লৈছোঁ। এতিয়া দাঁত ব্ৰাছ কৰিম। মই ডেইলি নহয়, দাঁত ব্ৰাছ কৰি অলপ ওপৰত খোজকাঢ়ি আহোঁ। এয়া ছাদৰ ওপৰত আহিলোঁ। ডেইলি এনেকুৱাই কৰোঁ, অলপ ছাদৰ ওপৰত খোজকাঢ়োঁ, তাৰপিছত চাহ নাস্তা বনাওঁ। কৰা হৈ গ'ল। এতিয়া ল'ৰাৰ কাৰণে টিফিন ৰেডি কৰিম। এইটো হৈছে চাও। আজি চাও বনাই দিম। তাৰ কাৰণে পিঁয়াজ, জলকীয়া এইবিলাক কাটি কুটি লওঁ। আৰু ডেইলি নহয়, তাৰ টিফিন বনাবলৈ মানে ইমান যে এলাহ লাগে নহয়। ৰাতিপুৱা উঠিয়ে টিফিন বনোৱাৰ চিন্তা তাৰ। পিঁয়াজ কাটি লৈছোঁ আৰু জলকীয়া, লগতে আলু এটা কাটি লৈছোঁ, মেগী মছলা, এটা কণী লৈছোঁ, পিঁয়াজ পাত আৰু এইটো বনাই দিলোঁ। চাওটো আগত অলপ সিজাই ল'লোঁ, মানে ভাপত দি লৈছোঁ 5 মিনিটমান। তাৰপিছত তেল দি বনাই ল'লোঁ। এতিয়া টমেটো কেচপ দি আছে, হৈ গ'ল। তাতটো এতিয়া ৰুটি বনাম। এইটো ৰুটি বনালোঁ, ৰুটি বনাই আছোঁ, লগতে কণী ভাজিম। কণীটো হাজবেণ্ডে ভাজি আছে এইপিনে, এইটো কণীটো ভাজি আছে হাজবেণ্ডে। তাই অলপ উঠি ৰাতিপুৱা হেল্প কৰি দিয়ে, নহ'লে অসুবিধা হৈ যায়। ৰাতিপুৱা নহয় ইমান হুলস্থুল লাগে টিফিন বনাবলৈ, ৰুটি নাস্তা বনাবলৈ। ৰাতিপুৱাৰ চাহ এইমাত্ৰ খালোঁ। ৰাতিপুৱা নহয় ইমান তাড়াহুড়া লাগি যায়, মানে ল'ৰাৰ টিফিন লৈ যোৱা, লগতে ৰুটি, ঘৰতো ৰুটি বনোৱা, ভাজি বনোৱা, নহ'লে কণী চণী ভাজা, এইবিলাক কৰোঁতে মানে ৰাতিপুৱা ইমান মানে হুলস্থুল লাগে নহয়। কোনটো কৰিম কোনটো নকৰিম এনেকুৱা লাগি যায়। যিয়ে নহওক চাহ তাহ খোৱা হৈ গৈছে। এতিয়া কাম চাম কৰিম, 2টা ৰুমৰ কাম কৰিব লগা হয়। লগতে বজাৰ কি আনিছে আহক দেখাই আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন ব্লগবিলাক জনাই চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। আশা ৰাখিছোঁ শেষলৈকে চাব, আধাতে নাচাব। তেনেহ'লে আহক দেখাই আছোঁ দিনটোৰ ব্লগ। অলপ তলত চালোঁ নহয়, মাটিৰ বস্তু বিকিবলৈ আহিছে। মই 2টামান দৰকাৰ আছে, মানে মাছ ধোৱাৰ কাৰণে লৈ আহিলোঁ। এটা কাদা খোলা, মানে পিঠা ভাজা খোলা, চিতৈ পিঠা, লগতে খুঁটি এটা ল'লোঁ। এতিয়া কি কাটা বাচা কৰিলোঁ আহক দেখাই আছোঁ। লাওটো কাটা নাই, লাওটো নহয় ননদে দি গ'ল, একদম গছৰ টাটকা লাও দি গৈছে। আৰু শিমলা আলু কাটি লৈছোঁ চাহৰ লগত খাবলৈ। শাক বাচি ল'লোঁ। মাছ আনিছে, মাছ এতিয়া ধুই ল'ম। এইখিনিয়ে কাটা বাচা কৰিলোঁ। তাৰ আগত নহয় ঘৰ দুৱাৰবিলাক ঝাৰি ল'লোঁ, বিছনা পাতি ঝাৰি ল'লোঁ, 2টা ঘৰে চাফ চিকুণ কৰিলোঁ। ভাতিজাৰ ৰুমটো চাফা কৰি মুচি দিলোঁ। চকীটো নহয় তাৰ মানে ভিজি উঠে, নতুন চকী, সেইকাৰণে অলপ ৰ'দত মেলি দিছোঁ। খিৰিকীটো দি নহয় ৰ'দ আহে সেইকাৰণে। আৰু দায়িত্ব লৈছোঁ যদি পালনটো কৰিবই লাগিব। ভাতিজাৰ গোটেইখিনি দায়িত্ব, খোৱা দোৱা, কাপোৰ চাপোৰ ধোৱা, এয়া কাপোৰবিলাক এতিয়া ধুই দিম। স্কুল বন্ধ তাৰ আজি, সেইকাৰণে ধুই চুই দিম। কাঁহী বাতি ধুই কাটা বাচা কৰি দুপৰীয়াৰ কাৰণে এতিয়া ৰান্ধিম। এইটো হৈছে লাও, পানীলাও কাটি লৈছোঁ। শাক ভাজি বনাম, মছলা কৰি ল'লোঁ গ্ৰাইণ্ডাৰত। এইখিনি মাছ লাও দি বনাম, আগত মাছখিনি ভাজি ল'ম। আৰু এইটো হৈছে কেঁচা মাছ, এইখিনি এনে বনাম। তেনেহ'লে ৰন্ধা আৰম্ভ কৰোঁ। বহুত কাম আছে আজি। কাপোৰ চাপোৰ কেইটামান ধুই ল'ম। লাও চব্জিটো বহাই দিলোঁ। আৰু লাও চব্জি নহয় ঠাণ্ডা হ'লে ভাল লাগে খাই, কিন্তু কি কৰিম, কাটোতে বাছতে সময় লাগিল। ইয়াত নহয় কেঁচা জলকীয়া, পিঁয়াজ বাটা, ৰচুন বাটা দি দিছোঁ, জিৰা গুড়ি অলপ, জিৰা গুড়ি নহয় জিৰা বাটিয়ে দিওঁ, গুড়ি চুৰি নাখাওঁ। আৰু শুকান জলকীয়া দিয়া নাই। শুকান জলকীয়া দিলে নহয় লাওৰ কালাৰটো অলপ চেঞ্জ হয়, সেইকাৰণে দিয়া নাই, এনেই ভাল লাগে। আৰু এইপিনে মাছ ফ্ৰাই কৰি আছোঁ। আজি মাছ ফ্ৰাই কৰি চব্জি বনাম, কাৰণ এনেতো কেঁচা মাছেৰে বনাওঁ। হৈ গ'ল, ভাত হৈ গৈছে আৰু লাও চব্জি হৈ গৈছে, লগতে শাক ভাজি এইটোৱে বনাইছোঁ, বেছি একো বনোৱা নাই। এতিয়া কাঁহী বাতিবিলাক ধুই ল'ম। ৰান্ধাৰ পিছত যে কাঁহী বাতিৰ লেতেৰা হয় নহয়। আৰু কাপোৰ আজি বহুত তিয়াই দিছোঁ, মানে ভাতিজাৰ কাপোৰ, আমাৰ কাপোৰ একেলগে ভিজা দিছোঁ। এতিয়া ধুই ল'ম। কাপোৰ ধুই দিলোঁ, এতিয়া শুকা দিবলৈ যাম। গা চা ধুই লৈছোঁ, চাদৰ ওপৰত গৈ আছোঁ। উঠা নামা কৰোঁতে নহয় ইমান জোৰ মানে ভৰিটো বিষাই থাকে নহয়, মানে কি কৰিম আৰু উঠা নামা কৰোঁতে। হাই গাইজ, গা ধুলোঁ, কাপোৰ ধুই দিলোঁ, এবাল্টিমান কাপোৰ ধুই দিলোঁ। এতিয়া শুকা দিম। আৰু এইবিলাক হৈছে ৰণীৰ কাপোৰ, কম্বল চম্বল, এইবিলাক গোটেই ৰ'দত দিছিলোঁ। কাৰণ তাৰ নহয় বিছনাটো, চকীটো যে আনিছে সেইটো অলপ ভিজা থাকে, সেইকাৰণে ৰ'দত দিছোঁ। এতিয়া লৈ যাব। ভাত চাত এতিয়াও খোৱা নাই, হাজবেণ্ডো অহা নাই, ল'ৰা অহা নাই।
আহিলে দেখাম বাৰু আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক আৰু ছাদৰ ওপৰত নহয় দুপৰীয়া সময় ইমান ধুনীয়া ৰ'দটো দিয়ে নহয় আজিকালিতো ৰ'দটো মানে ইমান ধুনীয়া লাগে যিয়ে নহওক কাপোৰখিনি শুকা দিওঁ এতিয়া খাই শুই আছিলোঁ এতিয়া সন্ধিয়া হৈছে চাহ বনালোঁ লগতে আলুটো সিজাই ল'লোঁ ৰাতিপুৱা যে দেখালোঁ আলুটো এইটো নহয় মই আবেলি সিজাই লৈছোঁ দেখিছেনে এতিয়াও গৰম আছে আৰু চাহটো খাই লওঁ আৰু দুটাই আহিছে দুটাকে চাহ দিছোঁ আলু দি খাবলৈ ময়ো চাহ খাম এতিয়া তাৰপিছত ৰাতিৰ কাৰণে নহয় মাছ আছিল যে সেইটো বনাইছোঁ ব্লগটো মই ইয়াতে শেষ কৰিম আকৌ